এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু লগতে আমাৰো ভালেই। আৰু মই মুনমি হেপী ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ওলাই আহিছোঁ লগৰ এজনী ঘৰলৈ, এয়া নিহাৰ লগত, আৰু আমাৰ বান্ধৱী আছে, সকলো গৈ আছোঁ। আৰু ভিডিঅ'টো সকলোখিনি চালে গম পাব আৰু শেষলৈকে চাব। আৰু ধুনীয়া ধুনীয়া নতুন বছৰত নতুন খবৰ আহি আছে, আপোনালোকে ভিডিঅ'টো চালে শেষলৈকে সকলোৱে গম পাব। এতিয়া ব'লক ভিডিঅ'ৰ মাজলৈ যাওঁ। আমি ফুৰিবলৈ আহিছোঁ দেই আজি। আগতে পালেহি, মই অকলে অকলে আহিছোঁ পাই। এয়া আমি চাহ মিঠাই সকলোখিনি লৈ লৈছোঁ, আৰু মাত কাৰো কোনো শুনিব নোৱাৰে, গোটেইখনে হুলস্থুল লগাই আছে। খাই হৈছে নেপালী পিঠা, এয়া হৈছে কি কয় নাজানো দেই, এইটো ছবি কি কয় হয়, তিলৰ আচাৰ আৰু তিলৰ আচাৰ, আৰু এইটো নেপালী পিঠা। আজি ফাৰ্ষ্ট টাইম খাম দেই, কেনেকুৱা লাগে নাজানো। কিহৰ কাৰণে আহিছোঁ সকলোখিনি চাই আহিলে গম পাই যাব। টেঙাটো দেখাই দে টেঙাটো দেখাই দে আকৌ। এইটো এতিয়া খাম আমি চবেই লগ লাগি। এইফালে চাওকচোন, দালি বনাই আছে, এইফালে বনাই আছে পায়স, আৰু আমি এইবিলাক চিকেন বনাম, এইবিলাক তেজপাত। আমাৰ এগৰাকী হৈছে হেৰি কাঁহী বাতি ধোৱা, একেবাৰে লোকৰ পাকঘৰ ৰাজত্ব পুৰা বনোৱাত লাগি আছে। আৰু এগৰাকী মেইন গৃহস্থনী দেই, আমি পাকঘৰে ৰাজত্ব কৰিলোঁ আজি। আৰু এইফালে এইগৰাকী একদম পুৰা কথা পতা ব্যস্ত। বিহাই যেতিয়া হ'লেও অকল চেল্ফি মোৱাত ব্যস্ত থাকে দেই। আন্ধাৰ আন্ধাৰ হৈছে। এইখিনি আমাৰ পায়স, একদম টেষ্টি দেই। ৰাইজক দেখাই দিছোঁ আৰু পায়সখিনি। ৰবাব টেঙা কাটি আছে, আৰু খাম আমি বহুত দিনৰ মূৰত খাম দেই। আৰু লগতে ইয়াত কমলা আৰু ভোট জলকীয়া সোমাই আছে। ভোট জলকীয়া এটা দেখাই দিম ৰ'ব দেই। ভোট জলকীয়া, ৰবাব টেঙা আৰু কমলা খোৱাহে কথা।
এই দুগৰাকী ৰান্ধনি দেই চব ৰেডি হৈ গৈছে আৰু এতিয়া খাব লাগে এফালে চালাডখন কাটি আৰু এয়া আপোনালোকে নিয়মটো দেখি গম পাইছে চাগে নিয়মখিনি কি কি কৰিছোঁ এয়া আৰু তাই নতুন বছৰত নতুন খবৰ আহি আছে আৰু সকলোৱে যাতে আশীৰ্বাদ কৰিব তাই সকলোখিনি সুকলমে হৈ যাওক আৰু আশীৰ্বাদ কৰিব আৰু তাই আমাৰ বান্ধৱী গোটেইকেইগৰাকী তোমাৰ লগত সদায় আশীৰ্বাদ আছে যাতে সকলোখিনি সুস্থভাৱে আৰু সুকলমে হৈ যাওক আৰু এয়া আৰু আমি এনেকৈ যে এটা নিয়ম কৰিম বুলি তাই সকলোতো ভবা নাছিলে সেইটো কাৰণে সুখতে আৰু একদম চকু পানী ওলাই গৈছে দেখি আমাৰো চকু পানী ওলাই গৈছে আৰু এয়া আৰু তোমাৰ লগত আমাৰ সদায় আশীৰ্বাদ থাকিব আৰু আমি সকলোখিনি নিয়ম কানুন কৰিলোঁ আৰু ভিডিঅ'টো যোনে সকলোকে আহিছে তেখেতলোক গম পাব আচলতে আমি প্ৰাইজ দিম বুলি ভাবিলোঁ সেইটো কাৰণে আমি আটাই গোটেইখিনি নিয়ম কৰিলোঁ বহুত ভাল লাগিলে আৰু নতুন বছৰ নতুন খবৰ আহি আছে আৰু সকলোৱে আশীৰ্বাদ কৰিব দেই ৰাইজ আৰু খাই এতিয়া ওলাব লৈছোঁ এতিয়া খাই বৈ আজৰি হৈ আমি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু স্কুলত যামগৈ আৰু স্কুলত গৈ ল'ৰা ছোৱালী লৈ এতিয়া ঘূৰা ঘূৰি যাম আৰু সকলো বাইদেউ নাই একদম আগত গৈছে